বন্ধু পরম গুরু হে শ্রী কৃষ্ণায় নমঃ। বন্ধু পরম গুরু হে শ্রীমন্ত শঙ্কর। বন্ধু পরম গুরু হে মহাভাগবত। প্রথম দ্বিতীয় স্কন্ধে শরণ দুতয়। তৃতীয় চতুর্থে যার হুয়ে উদয়। নাভি দেখে পঞ্চমেশ স্থে বক্ষস্থল। সপ্তমে অষ্টমে কর কমল যুগল। কণ্ঠ দেখ নবমেদ। সমে যার তুণ্ড একাদশে ললা তদা। দশে ভৈল মুণ্ড। হেন ভাগৱত মূৰ্তি অতি মনোহৰ। কমলক দৃশ বৰ্ণ শ্যাম কলেবৰ। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ভগৱতে বাসুদেৱায়। জগত ৰনাথ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ নতুন এটা ভিডিঅ'ত। আজি আমি আহিছোঁ নামঘৰত। আমাৰ গাঁৱৰ নামঘৰত ভাগৱত পাতিছে। আপোনালোকক দেখাম ভাগৱতখিনি। লাহে লাহে দেখিছে নাই এইখিনি কিমান ধুনীয়া বনাইছে। মই থাকোঁ আমাৰ কমামাটি গাঁৱত নামঘৰত ভাগৱত। আজি চব ট্ৰেডিশ্যনেল ড্ৰেছত আমি ভাগৱতলৈ যাম আৰু আপোনালোকক ভাগৱতৰ কিছুমান ভাল ভাল দৃশ্য দেখাম। কেনেকুৱা ধৰণে ডেক'ৰেশ্যন কৰিছে আমাৰ গাঁওখনক। ভিডিঅ'টো চাই থাকক, অলপ ইণ্টাৰেষ্টিং হ'ব। পিছফালে চব ইমান ধুনীয়াকৈ দুজনা হাতী ৰাখিছে, দেখা পাইছে চাগে। মোবাইলৰ কেমেৰাতে কোৱালিটিটো অলপ ভাল নহ'ব পাৰে, দেখিছে ইমান ধুনীয়াকৈ। আৰু চবফালে ৰ'ব, মই দেখাই দিছোঁ বাৰু। এয়া আপোনালোকে দেখিছে, মই বেক কেমেৰাত দেখাই দিছোঁ। ইমান ধুনীয়াকৈ হাতী দিছে, হাতী দুজনা, আৰু এইফালে হাতী ধুনীয়াকৈ গেট বনাই দিছে হাতীয়ে। আৰু বহুত মানুহ আহিছে, আছে লগৰখিনি। বালম্বৰ ভট্টক দেখিয়া গোপগণে ভয়ন্ত বিস্ময়ী ঘোৰ মূৰ্তি দৰ্শনে। বালুকা বাসে চাই চিতনুহি তীৰ কৰি বাহুত চমৎকাৰ পাপদ পৰ্যন্তে বনমা লা প্ৰকাশ কুটিত তেজলে পিত বাস যেন অগ্নি কৰে। আপোনালোকে দেখিছে কালীয় দমনে সাপ আছে, সাপ আৰু কৃষ্ণ। আৰু এইফালে চাওক পুখুৰীৰ মাজত ধুনীয়াকৈ গা গজেন্দ্ৰ, হাতী আৰু ধুনীয়াকৈ ঘঁৰিয়ালৰ গা গজেন্দ্ৰ দেখুৱাইছে। আৰু মই আমাৰ নামঘৰৰ চাৰিওকাষৰ পুখুৰী চাৰিওফালৰ মই দৃশ্যটো দেখাইছোঁ, কিমান ধুনীয়াকৈ লাইট জ্বলাই থৈছে চব। আৰু মই আপোনাক নামঘৰৰ সন্মুখৰ ভাগৰ দৃশ্যটো দেখাম, অলপ লাহেকৈ দেখাম, কিন্তু হৈ আছোঁ মই জুম কৰি দিছোঁ। ধুনীয়াকৈ আমাৰ শিৱ ভগৱানৰ মূৰ্তি, মানুহে চাকি জ্বলাই আছে তাত। পুখুৰী পাৰত বহুত ধুনীয়াকৈ শিৱ ভগৱানৰ মূৰ্তি বনাই দিছে। আৰু ইয়াত কালীয় দমনৰ চিত্ৰসমূহ আছে, কালীয় দমন এয়া আপোনালোকে দেখা পাইছে।
আৰু এয়া গ্ৰাহক গজেন্দ্ৰ আৰু পুখুৰী পাৰৰ দৃশ্যবোৰ চাওক কিমান ধুনীয়াকৈ লাইট লগাই দিছে আৰু ৰ'ব জুম কৰি দিছোঁ মই সেয়াও এইটো দেখা পাইছে চাগে পুখুৰী পাৰত এটা মাছ আছে মৎস্য অৱতাৰ সমস্তে লোকৰ মহেশ্বৰ দেখি বাকয়াতি ৰুচিকৰ মননয়নৰ হৰিষ কৰা বৰ্ধন ভৃতয় অনুগ্ৰহে ব্যাঘ্ৰ চিত্ৰ হৃদি পদ্মে আছা প্ৰতিনিত হেন ঈশ্বৰক চিন্তিবে কসৰ্বক্ষণে খনুব শিশুতি থাকা হৰি এহি নয় পাছে একো একো অংগ ছয় চিন্তিবে হৃদিত কৰিয়া মননিষ্ঠ চৰণ পংকজ তাপহাৰী বাৰু বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন আৰু আপোনালোকক মই আমাৰ ভাগৱতৰ সকলো দৃশ্য দেখুৱালোঁ আৰু মোৰ লগত আমাৰ লগৰখিনি আছে গাঁৱৰ সকলোখিনি আছে বহুত দিনৰ মই লগ পাইছোঁ আৰু আমি ভাগৱতলৈ আহিলোঁ চ' আশা কৰোঁ ভিডিঅ' চাই ভাল লাগিল আৰু যদি ভিডিঅ' চাই ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু বহুত বহুত শ্বেয়াৰ কৰি দিব আৰু এয়া মোৰ লগৰ গোটেইখিনি চ' আজিলৈ ইমানতে সামৰিছোঁ আৰু বাই বাই